নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। পেপাৰখন এছামিছৰ পেপাৰ তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। পেণ্ডুকনা শব্দটোৰ অৰ্থ কি? ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন? কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিছিল? ছেকেণ্ড কুৱেশ্যন, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে? অজন্তাৰ চিত্ৰসমূহৰ বৈশিষ্ট্য কি কি? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? এইটো 4 নম্বৰীয়া কুৱেশ্যন। একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা। কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? ভাইৰাছে 4 নম্বৰ কুৱেশ্যন, ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? এইটো খুব আহিয়ে থাকে। কুঁৱলী ফুৰিবলৈ যোৱাৰ সময়ত ইণ্টাৰনেটত কি কি কাম কৰিছিল? ডক্টৰ প্ৰণয়ী দত্তই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰা দুখন দেশৰ নাম লিখা। যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। পাঠৰ আলমত চমুকৈ বুজাই লিখা। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। তাৎপৰ্য বিচাৰ কৰা। এইটো খুব আহি থাকে। 6 নম্বৰ, অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা। ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যি হয় দেখা যাব। কথাষাৰৰ বক্তা কোন? কাক উদ্দেশ্য কৰি বক্তাই কথাষাৰ কৈছিল? অৰুণিমা সিনহা উঠি অহা ৰেলগাড়ীখন ক'ৰ পৰা ক'লৈ আহি আছিল? শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি কি ৰাগৰ? এইটো খুব আহি থাকে। জিকিৰ গীত কোন ধৰ্মাৱলম্বী লোকৰ মাজত প্ৰচলিত? জিকিৰ গীত কোন ধৰ্মাৱলম্বী মানুহৰ মাজত প্ৰচলিত? ৰঘুনাথ চৌধুৰী গল্পপুথিখনৰ নাম কি? মাধৱদেৱে ৰচনা কৰা দুখন তত্ত্বগধুৰ ৰচনাৰ নাম লিখা। এইটো কুৱেশ্যনো খুব আহি থাকে। ৰঘুনাথ চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। ব্যাখ্যা কৰিব দিছে ইয়াত। 4 নম্বৰকে আছে। জীৱনে মৰণে মই চিৰদিন অসমীয়া দেশ প্ৰাণ মন। জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। ছৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আহোম যুগত ব্যৱহাৰ কৰা তৰোৱালখনক কি নামেৰে জনা যায়? তলৰ শব্দকেইটাৰ অৰ্থ লিখা। অন্তৰিক্ষ, কৌতুক, জাহাকু। যিকোনো এটা কবিতাৰ মূলভাৱ লিখা। জিকিৰ নাইবা প্ৰশস্তি। তলত দিয়া যিকোনো এটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখা। দুমাহী, ৰাম ৰাৱণ, চক্ৰপাণি। যিকোনো এটাৰ সন্ধি ভাঙা ইত্যাদি। সূৰ্যোদয়, সংস্কৃত। যিকোনো এটাৰ শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। জ্ঞানী, জ্যেষ্ঠ, জন্ম। সত্ৰবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া। বাক্য ৰচনা কৰা। যিকোনো এটাৰ ডলাৰ বগৰী, কাণে কাণ মাৰি, যাউতি যোগীয়া। এটা শব্দত প্ৰকাশ কৰা একে মাকৰ সন্তান। চোবাই খোৱা বস্তু যি আগেয়ে হোৱা নাই। প্ৰত্যয় ভাঙা। যিকোনো এটা থলুৱা, সামাজিক। যথাস্থানত জ্যোতি চিহ্ন বহুৱা। হৰেণ তুমি কেতিয়া দিল্লীলৈ গৈছানে? তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা। যি মূলা বাঢ়ে তাৰ দুপাততে চিন ভাৱ বহলাই লিখা। তোমাৰ বিদ্যালয়ৰ বহী বিভাগৰ খেলসমূহৰ অসুবিধা দূৰীকৰণ কৰাৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা। তলৰ যিকোনো এটা বিষয়ৰ এখনি ৰচনা লিখা। অসমৰ বানপানী আৰম্ভণি, বানপানী হোৱাৰ কাৰণ, বানপানীৰ সুফল আৰু কুফল নিয়ন্ত্ৰণৰ উপায় সামৰণি। তোমাৰ প্ৰিয় সাহিত্যিক। আৰম্ভণি, জন্ম, শিক্ষা, সাহিত্যিক অৱদান, সামৰণি। বিজ্ঞানৰ অৱদান, আৰম্ভণি, উপকাৰ, অপকাৰ, সামৰণি। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। খ
বিভাগ অতি চমু প্ৰশ্নৰ উত্তৰ যিকোনো তিনিটা শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় কোনখন নগৰৰ ওচৰত আছিল আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি শিলভদ্ৰ কোন ৰত্নদধি কি তক্ষশিলা বিশ্ববিদ্যালয়ৰ দুজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল নিমন্ত্ৰণ কৰা ৰজাজন কোন বুদ্ধদেৱৰ চিকিৎসকগৰাকীৰ নাম কি তেওঁ কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল হাতাম পুৰুষীয়া সোণৰ চোতালঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে অসমীয়া কোনজন সাহিত্যিকক অসম কেশৰী আখ্যা দিয়া হৈছে কবিয়ে চাই থাকোঁতে মুখ কিহেৰে পৰি পৰিল বুলি কৈছে ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই বুজাই লিখা ধৰ ঝাৰু ধৰ ভাই কবিতাটিত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহ্বান জনাইছে অতি চমুকৈ লিখা ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মাজেৰে কবিৰ স্বদেশ প্ৰেম কিদৰে প্ৰকাশ পাইছে লিখা তলৰ বাক্যটি শুদ্ধকৈ লিখা মই এতিয়া বজাৰ যাম হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা উপসৰ্গ কাক বোলে দুটা উদাহৰণ দিয়া তলত দিয়া শব্দকেইটাৰ অৰ্থ শব্দ লিখা ফুল হাতী এইখিনি আছিল তিনিচুকীয়া প্ৰি বৰ্ডছৰ কুৱেশ্যন